নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে গমে পাইছে যে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 গেট 4 লগতে আসাম পুলিচৰ বিভিন্ন ধৰণৰ এক্সামত আহিবলগীয়া প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন লগতে কমন কোৱেশ্যন আমি ডিসকাস কৰিছো কমন টপিকৰ ওপৰত ডিসকাস কৰিছো গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজি এটি টপিক লৈ আহিছো আপোনালোকে জানে যে নতুনকৈ 5খন ৰাজ্যত ইলেকশ্যন হৈছে আৰু ইলেকশ্যনত নতুনকৈ চিফ মিনিষ্টাৰ তথা মুখ্যমন্ত্ৰী এই 5খন ৰাজ্যত নতুনকৈ এপইণ্ট লৈছে শপত গ্ৰহণ কৰিছে এতিয়া এই 5খন ৰাজ্য কি বা এই 5খন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী কি নামবোৰ জনাটো অতিকৈ প্ৰয়োজন কাৰণ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গ যিসকলে পৰীক্ষা দিব ওলাই আছে কাৰেণ্ট এফেয়াৰ্ছৰ কথা যদি নাজানে তেনেহলে আপোনালোকৰ বহুত ডাঙৰ এটা বস্তু ৰৈ যাব গতিকে ভিডিঅটো শেষলৈকে চাব এই 5খন ৰাজ্য কি বা এই 5খন ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী কোনে শপত লৈ গ্ৰহণ কৰিছে বা আগৰ মুখ্যমন্ত্ৰী কোন আছিল কোন দলৰ আছিল বা বৰ্তমান মুখ্যমন্ত্ৰী কোন দলৰ সবিশেষ আপোনালোকে এই ভিডিঅ'ত টপিক ওয়াইজ পাব গতিকে ভিডিঅটো শেষলৈকে চাব আৰু যিসকল বন্ধু বান্ধৱী আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে আমাৰ ফেসবুক পেজটো ফলো কৰি দিবলৈ নাপাহৰিব তাতে আপোনালোকে আমাৰ লগত ডাইৰেক্ট কথা পাতিব পাৰে আমাৰ ফেসবুক পেজ হৈছে বিশ্বাসী বন্ধু অফিচিয়েল ওকে ফেসবুক পেজ হৈছে বিশ্বাসী বন্ধু অফিচিয়েল আৰু টেলিগ্ৰাম চেনেলত যদি পিডিএফ বোৰ প্ৰয়োজন হয় তেনেহলে টেলিগ্ৰাম চেনেল বিশ্বাসী বন্ধু বুলি আছে ডেসক্ৰিপচনত লিংকটো দি আছে তাতে গৈ জয়েন হৈ ল'ব পাৰে সো আৰম্ভ কৰিছো আজি ভিডিঅটো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ এপইণ্টেড নিউ চিএম অফ মধ্যপ্ৰদেশ বৰ্তমান নতুনকৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ লৈছে বা বৰ্তমান নতুনকৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কোন অপচন ডি আছে অপচন এ মোহন যাদৱ অপচন বি শিৱৰাজ সিং চৌহান অপচন সি ৰাজেন্দ্ৰ শুক্ল অপচন ডি জগদীশ দেৱৰা ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে মোক কমেন্ট কৰিব আৰু লগলৈ মই টপিক ওয়াইজ বাৰু এনসাৰবোৰ কৈ যাম তাৰ আগতে আপোনালোকে ট্ৰাই কৰকচোন কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্যন হয় যদি নিউজ চেনেল চাই আছে গমে পাব এই 5টা কোৱেশ্যনৰ ভিতৰত কোনে শুদ্ধ উত্তৰ দিয়ে মই চাম আগৰবাৰ কৈছো হু ইজ এপইণ্টেড নিউ চিএম অফ মধ্যপ্ৰদেশ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ লৈছে বা শপত গ্ৰহণ কৰিছে অপচন এ মোহন যাদৱ অপচন বি শিৱৰাজ সিং চৌহান অপচন সি ৰাজেন্দ্ৰ শুক্ল অপচন ডি জগদীশ দেৱৰা আশা কৰো আপোনালোকে এনসাৰবোৰ দিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোহন যাদৱে নতুনকৈ মধ্যপ্ৰদেশৰ চিফ মিনিষ্টাৰ বা সিএম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লৈছে বা কৰিছে এতিয়া আহিছো মেইন ডিটেইলছলৈ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী কোন মোহন যাদৱ কোন দলৰ মোহন যাদৱ হৈছে বৰ্তমান বিজেপি দলৰ গতিকে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা এখেতে নিৰ্বাচন খেলিছিল কিন্তু জয়ী হৈছে গতিকে মধ্যপ্ৰদেশৰ নতুনকৈ মুখ্যমন্ত্ৰী হিচাপে মোহন যাদৱে শপত গ্ৰহণ কৰিছে বা নতুনকৈ মুখ্যমন্ত্ৰী হৈছে এতিয়া আগৰ মুখ্যমন্ত্ৰী কোন আছিল ফৰ্মাৰ সিএম আছিল আগৰ মুখ্যমন্ত্ৰী আছিল শিৱৰাজ সিং চৌহান আছিল মধ্যপ্ৰদেশৰ আগৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক'লে ভুল নহব প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল শিৱৰাজ সিং চৌহান আৰু বৰ্তমান কাৰেণ্ট মুখ্যমন্ত্ৰী হৈছে মোহন যাদৱ আৰু মোহন যাদৱে কেতিয়া শপত গ্ৰহণ লৈছে 13 ডিসেম্বৰ 2023 তাৰিখে এখেতে নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি গ্ৰহণ কৰিছে মধ্যপ্ৰদেশৰ ওকে আৰু মধ্যপ্ৰদেশৰ বৰ্তমান গভৰ্ণৰ কোন বৰ্তমান গভৰ্ণৰ হৈছে মধ্যপ্ৰদেশৰ ৰাজ্যপাল হৈছে মুঙ্গুভাই ছগনভাই পাটেল হৈছে বৰ্তমান ৰাজ্যপাল গতিকে মই ধুনিয়াকৈ টপিক ওয়াইজ কৈ দিছো আপোনালোকে মনত ৰাখিব বৰ্তমান মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কোন মোহন যাদৱ আগৰ মুখ্যমন্ত্ৰী কোন আছিল শিৱ সিং চৌহান আৰু এই দুইজন ব্যক্তিয়ে আছিল বিজেপি দলৰ আৰু শপত গ্ৰহণ কেতিয়া লৈছিল মোহন যাদৱে 13 ডিসেম্বৰ 2023 তাৰিখে শপত গ্ৰহণ কৰিছিল নতুন মুখ্যমন্ত্ৰী হিচাপে আৰু বৰ্তমান মধ্যপ্ৰদেশৰ ৰাজ্যপাল কোন মুঙ্গুভাই ছগনভাই পাটেল বৰ্তমান মধ্যপ্ৰদেশৰ ৰাজ্যপাল ওকে নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িছো হু ইজ এপইণ্টেড নিউ চিএম অফ ৰাজস্থানৰ বৰ্তমান নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে অপচন এ মোহন যাদৱ অপচন বি ভজনলাল শৰ্মা অপচন সি দীপক কুমাৰী অপচন ডি প্ৰেমচন্দ বেৰুৱা ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় মোক কমেন্ট কৰক কোৱেশ্যনটো অকমান ভাবি চাওক নিজৰ ওপৰত বিশ্বাস ৰাখকচোন তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব বেলেগক চাই নহয় বেলেগৰ ওপৰত ভৰসা কৰি নহয় গুগলত সাৰ্চ নকৰিব এইকেইটা কোৱেশ্যন আপুনি নিজাকে ট্ৰাই কৰকচোন এনসাৰ দিবলৈ
ইয়েছ আকৌ এবাৰ কৈছোঁ কুৱেশ্যনটো নতুনকৈ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যপালৰ নতুনকৈ মুখ্যমন্ত্ৰী হিচাপে কোনে নিযুক্তি গ্ৰহণ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভজনলাল শৰ্মা ভজনলাল শৰ্মা হৈছে বৰ্তমান ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী মনত থাকিব ইয়াৰ ভিতৰত মই ডিটেইলছত কৈ আছোঁ ৰাজস্থানৰ বৰ্তমান নতুন মুখ্যমন্ত্ৰী হৈছে ভজনলাল শৰ্মা আৰু ভজনলাল শৰ্মা হৈছে বিজেপি বা ভাৰতীয় জনতা পাৰ্টি দলৰ এতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ ভজনলাল শৰ্মা আছিল বৰ্তমান ৰাজস্থানত কিহৰ চৰকাৰ গঠন হৈছে বিজেপি চৰকাৰ ওকে এতিয়া আহিছোঁ আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী কোন আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল অশোক গেহলট আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু তেখেত আছিল কংগ্ৰেছ দলৰ মানে বুজি পাইছে যে ৰাজস্থানত আগতে কিহৰ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰ আছিল বৰ্তমান বিজেপিৰ চৰকাৰ হৈছে সো ফৰ্মাৰ CM আছিল অশোক গেহলট বৰ্তমানৰ CM হৈছে ভজনলাল শৰ্মাই কেতিয়া শপত গ্ৰহণ কৰিছে ভজনলাল শৰ্মাই 15 ডিচেম্বৰ 2023 তাৰিখে মানে 15 ডিচেম্বৰ তাৰিখে ভজনলাল শৰ্মা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বা তেখেতে চাৰ্জ লৈছে এতিয়া গভৰ্ণৰ কোন বৰ্তমান ৰাজস্থানৰ গভৰ্ণৰ হৈছে কলৰাজ মিশ্ৰা মনত থাকিব বৰ্তমান ৰাজ্যপাল ৰাজস্থানৰ হৈছে কলৰাজ মিশ্ৰা বৰ্তমান নতুন CM হৈছে ভজনলাল শৰ্মা আৰু আগৰ মুখ্যমন্ত্ৰী বা CM আছিল অশোক গেহলট আৰু অশোক গেহলট আছিল কংগ্ৰেছ দলৰ আৰু ভজনলাল শৰ্মা হৈছে বিজেপি দলৰ মনত থাকিব গুড নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 হু ইজ এপইণ্টেড নিউ CM অফ ছত্তীশগড় বৰ্তমান ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে নিযুক্তি গ্ৰহণ কৰিছে বা কোনে শপত গ্ৰহণ কৰিছে অপশ্যন এ বিষ্ণুদেৱ চাই অপশ্যন বি ভূপেশ বাঘেল অপশ্যন চি ৰেণুকা সিং অপশ্যন ডি প্ৰেমচন্দ বেৰৱা ইয়াৰ ভিতৰত কোনে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ছত্তীশগড় কমেণ্ট কৰকচোন আৰু যিসকলে আমাৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক কুৱেশ্যন দিয়া আছে সেইবোৰ চোৱা নাই আপোনালোকে এতিয়াই যাওক টাৰ্গেট 32,000+ ভেকেঞ্চি যিকেইটা ভিডিঅ' আছে বহুত ইম্পৰ্টেণ্ট আপোনালোকে যাওক আৰু আছামিয়াৰ বুকৰ যদি ভিডিঅ'বোৰ চোৱা নাই লুচেন জিকে চিৰিজৰ ভিডিঅ'বোৰ চোৱা নাই এতিয়াই যাওক প্লেলিষ্ট সহকাৰে দিয়া আছে যদি গেট 3 গেট 4 কুৱেশ্যন লাগে তেনেহ'লে প্লেলিষ্ট আছে গেট 3 গেট 4 এক্সাম গতিকে চেক কৰিব ইয়েছ ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বিষ্ণুদেৱ চাই হৈছে বৰ্তমান ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী আপোনালোকে মনত ৰাখিব বিষ্ণুদেৱ চাই হৈছে বৰ্তমান ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী আৰু এখেত হৈছে বিজেপি দলৰ বা ভাৰতীয় জনতা পাৰ্টি দলৰ এখেতে বিষ্ণুদেৱ চাই শপত গ্ৰহণ কেতিয়া কৰিছে 13 ডিচেম্বৰ 2023 তাৰিখে বিষ্ণুদেৱ চাইয়ে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ছত্তীশগড় কোন আছিল ভূপেশ বাঘেল আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বা ফৰ্মাৰ CM কোন আছিল ৰাজস্থানৰ ভূপেশ বাঘেল আৰু এখেত আছিল কংগ্ৰেছ দলৰ মনত থাকিব আগৰ কিহৰ চৰকাৰ আছিল আপোনাৰ ছত্তীশগড়ত কংগ্ৰেছৰ চৰকাৰ আছিল বৰ্তমান ছত্তীশগড়ত বিজেপি চৰকাৰ হৈছে আৰু বৰ্তমান ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে বিষ্ণুদেৱ চাই মই যিকেইটা কৈ আছোঁ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট দেই মন দিব খং উঠে কিন্তু মন নিদিলে কাৰণ এজ এ টিচাৰ হিচাপে মোৰ এইটো দায়িত্ব যে প্ৰতিজন ষ্টুডেণ্টৰ প্ৰতিখন ঘৰত সোমোৱা মই চেষ্টা কৰি আছোঁ এনেকুৱা শিক্ষা ব্যৱস্থাটো ইমান দূৰলৈ লৈ যাব বিচাৰিছোঁ যে যিসকল ল'ৰা ছোৱালীয়ে কিতাপ অবিহনে কোনো ধৰণৰ কম্পিটিটিভ এক্সামত পাছ কৰিব পৰা নাই তেখেতসকলক সহায়ৰ বাবেহে মই এই বিশ্বাসী বন্ধু চেনেলটো ক্ৰিয়েট কৰিছোঁ বিশ্বাসী বন্ধু মানে আপোনাৰ বন্ধু গতিকে যিকোনো ধৰণৰ সহায়ৰ বাবে বিশ্বাসী বন্ধু সদায় আপোনালোকৰ লগত আছে গতিকে ভয় নকৰিব লাজ নকৰিব পঢ়িবৰ কাৰণে কেতিয়াও আপোনালোকে লাজ নকৰিব পঢ়ি যাওক কিবা বুজি নাপালে সুধিব ওকে প্ৰাক্তন মুখ্যমন্ত্ৰী কোন আছিল ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৈছে ভূপেশ বাঘেল আৰু ভূপেশ বাঘেল কোন দলৰ আছিল কংগ্ৰেছ দলৰ মনত থাকিব ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীয়ে কেতিয়া শপত গ্ৰহণ কৰিছিল 13 ডিচেম্বৰ 2023 তাৰিখে শপত গ্ৰহণ কৰিছিল ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম কি বিষ্ণুদেৱ চাই মনত থাকিব আৰু বিষ্ণুদেৱ চাই কোন দলৰ বিজেপি বা ভাৰতীয় জনতা পাৰ্টি দলৰ আৰু বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপাল কোন বা গভৰ্ণৰ কোন তেতিয়া মনত ৰাখিব বিশ্বভূষণ হৰিচন্দন নামটো মনত ৰাখিব বৰ্তমান ছত্তীশগড়ৰ গভৰ্ণৰ হৈছে বিশ্বভূষণ হৰিচন্দন ওকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 হু ইজ এপইণ্টেড নিউ CM অফ তেলেংগানাৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন বা নতুন মুখ্যমন্ত্ৰী কোন তেলেংগানাৰ অপশ্যন এ ৰেৱন্ত ৰেড্ডি অপশ্যন বি লাল দুহমা অপশ্যন চি কে চন্দ্ৰশেখৰ ৰাও অপশ্যন ডি নান তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী কোন
কমেণ্ট কৰকচোন আশা কৰোঁ আপোনালোকে কমেণ্ট কৰিলে গুগলত চাৰ্চ নকৰিব মই ভাবিছোঁ আপোনালোকে নিজাকৈ এনসাৰ দিছে ইয়েছ তেলেংগানাৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ৰেৱন্ত ৰেড্ডি ওকে ৰেৱন্ত ৰেড্ডি হৈছে নতুন মুখ্যমন্ত্ৰী বা নিউ চিফ মিনিষ্টাৰ অফ তেলেংগানা ওকে এতিয়া ৰেৱন্ত ৰেড্ডিৰ বিষয়ে অকণমান চাই লওঁ তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হৈছে ৰেৱন্ত ৰেড্ডি আৰু ৰেৱন্ত ৰেড্ডি হৈছে বৰ্তমান কংগ্ৰেছ দলৰ কোন দলৰ কংগ্ৰেছ দলৰ বৰ্তমান তেলেংগানাত কিহৰ চৰকাৰ হৈছে কংগ্ৰেছৰ চৰকাৰ হৈছে সো প্ৰাক্তন মুখ্যমন্ত্ৰী কোন আছিল তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল কে চন্দ্ৰশেখৰ ৰাও আৰু কে চন্দ্ৰশেখৰ ৰাও আছিল বিআৰএছ দলৰ ফুল ফৰ্মটো এতিয়া মোক আপোনালোকে কমেণ্ট কৰি জনাব লাগিব হোৱাট ইজ দ্য ফুল ফৰ্ম অফ বিআৰএছ দল যিসকলে মোৰ এইটো ভিডিঅ' 4 নম্বৰ কুৱেশ্যনটোলৈ চাই আছে তেনেহ'লে আপোনালোকে এইটো আপোনালোকক মই কুৱেশ্যন দিছোঁ এটা হোমৱৰ্ক বুলি ভাবি লওক আৰু আপোনালোকে নিজাকৈ এইটো ট্ৰাই কৰকচোন কমেণ্টত এনচাৰবোৰ দিয়ক আৰু মই শুদ্ধ উত্তৰ দিয়াজনৰ নাম মই নেক্সট ভিডিঅ'ত লৈ আছোঁ গতিকে প্ৰাক্তন মুখ্যমন্ত্ৰী কোন আছিল তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৈছে কে চন্দ্ৰশেখৰ ৰাও আৰু তেখেত কোন দলৰ আছিল বিআৰএছ দলৰ মনত থাকিব গুড আৰু বৰ্তমান ৰেৱন্ত ৰেড্ডি হৈছে ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী আৰু এখেতে শপত গ্ৰহণ কৰিছে 7 ডিচেম্বৰ 2023 তাৰিখে গতিকে তেখেত বৰ্তমান আমাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী ওকে বৰ্তমান তেলেংগানাৰ ৰাজ্যপাল কোন আহিব পাৰে দে কোৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয় বৰ্তমান তেলেংগানাৰ গভৰ্ণৰ হৈছে তামিলিসাই সুন্দৰজন হৈছে বৰ্তমান তেলেংগানাৰ গভৰ্ণৰ বা ৰাজ্যপাল গতিকে মনত থাকিল তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হৈছে ৰেৱন্ত ৰেড্ডি আৰু ৰেৱন্ত ৰেড্ডি হৈছে কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল কে চন্দ্ৰশেখৰ ৰাও তেখেত আছিল বিআৰএছ দলৰ ৰেৱন্ত ৰেড্ডিয়ে শপত গ্ৰহণ কৰিছে 7 ডিচেম্বৰ 2023 তাৰিখে নতুন মুখ্যমন্ত্ৰী হিচাপে আৰু বৰ্তমান তেলেংগানাৰ ৰাজ্যপাল হৈছে তামিলিসাই সুন্দৰজন ওকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো হ'ল আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হুইচ এপইণ্টেড নিউ চিএম অফ মিজোৰাম বৰ্তমানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মিজোৰামৰ কোনে শপত গ্ৰহণ কৰিছে অপশ্যন এ ৰেৱন্ত ৰেড্ডি অপশ্যন বি লাল দহমা অপশ্যন চি কে চন্দ্ৰশেখৰ ৰাও অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ ভিতৰত একো নহয় শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ হুইচ এপইণ্টেড নিউ চিএম অফ মিজোৰামৰ বৰ্তমান নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে অপশ্যন এ ৰেৱন্ত ৰেড্ডি অপশ্যন বি লাল দহমা অপশ্যন চি কে চন্দ্ৰশেখৰ ৰাও অপশ্যন ডি নান অফ দ্য এবভ Yes, the right answer is option B, লাল দহমা বৰ্তমান মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছে লাল দহমা ওকে মনত থাকিব এতিয়া আহিছোঁ ডিটেইলছলৈ মিজোৰামৰ বৰ্তমান নিউ চিএম হৈছে কোন লাল দহমা আৰু লাল দহমা কোন দলৰ লাল দহমা হৈছে জেডপিএম দলৰ কোন দলৰ জেডপিএম দলৰ বৰ্তমান মিজোৰামত কোন দলৰ চৰকাৰ জেডপিএম দলৰ চৰকাৰ এতিয়া মোক আপোনালোকে কমেণ্ট কৰি জনাব যে এই জেডপিএম মানে কি জেডপিএমৰ ফুল ফৰ্ম কি আপোনালোক দুটা হোমৱৰ্ক দিছোঁ এই দুটা হোমৱৰ্ক মই আশা কৰোঁ আপোনালোকে ভালকৈ কৰিব ওকে বৰ্তমান নতুন মুখ্যমন্ত্ৰী মিজোৰামৰ কোন লাল দহমা প্ৰাক্তন মুখ্যমন্ত্ৰী কোন আছিল জোৰামথাংগা ওকে জোৰামথাংগা আছিল ফৰ্মাৰ চিএম অফ মিজোৰামৰ আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কোন জোৰামথাংগা আৰু জোৰামথাংগা কোন দলৰ আছিল MNF দলৰ এতিয়া আপোনালোকে MNFৰ ফুল ফৰ্মটো মোক ক'ব লাগে তিনিটা হোমৱৰ্ক দিলোঁ হোমৱৰ্ককেইটা ভালকৈ নোট কৰি ল'ব কি দিলোঁ আপোনাৰ কেইটামান মই ফুল ফৰ্মত নামবিলাক আপোনাক দিব দিছোঁ এতিয়া মনত থাকিব মিজোৰামৰ বৰ্তমান নতুন মুখ্যমন্ত্ৰী লাল দহমাই কেতিয়া শপত গ্ৰহণ কৰিছে কোন তাৰিখে 8 ডিচেম্বৰ 2023 তাৰিখে তেখেতে শপত গ্ৰহণ কৰিছে মনত থাকিব বৰ্তমান মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী কোন একেলগে কওক লাল দহমা আৰু লাল দহমা কোন দলৰ জেডপিএম দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কোন আছিল জোৰামথাংগা আছিল তেখেত আছিল MNF দলৰ বৰ্তমান লাল দহমাই কেতিয়া শপত গ্ৰহণ কৰিছিল 8 ডিচেম্বৰ 2023 তাৰিখে শপত গ্ৰহণ লৈছিল সো বৰ্তমান মিজোৰামৰ গভৰ্ণৰ কোন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হৰিবাবু কম্ভাপাতি হৈছে বৰ্তমান মিজোৰামৰ গভৰ্ণৰ বা ৰাজ্যপাল বহুত ইম্পৰ্টেণ্ট হয় যিকেইটা কুৱেশ্যন দিছোঁ সকলোৱে চাবলৈ নাপাৰিব বহুত ইম্পৰ্টেণ্ট আৰু যিসকল বন্ধু বান্ধৱীয়ে নাজানে তেওঁলোকক শ্বেয়াৰ কৰিব বহুতে শ্বেয়াৰ নকৰে ভিডিঅ'বোৰ কাৰণ আপোনালোকে কি কৰে স্বাৰ্থপৰ নহ'ব আনক সহায় কৰিবলৈ শিকক তেতিয়াহে মানৱীয়তা বোধ থাকিব অ'কে নহয় বুজিছেনে নাই আগৰ দিনত মানুহে কি কৰিছিল এজনে আনজনক সহায় কৰিছিল বাবে পইচাৰ ভেলুটো আগতে মানুহে
পইচাৰ ভেলুতকৈ মানৱীয়তাৰ ভেলু বেছি দিছিল কিন্তু বৰ্তমান সময়ত আপোনালোকে চাওক মানুহে পইচাৰ বা টকা পইচাৰ ভেলু বেছি দিয়ে মানৱীয়তাক ভেলু কম দিয়ে গতিকে সেইটো কেতিয়াও নহ'ব বিশ্বাসী বন্ধুৰ এটা মটিভ হৈছে সকলোৰে অন্তৰত বাস কৰা গতিকে বিশ্বাসী বন্ধুৰ যদি সদস্য হৈছে এজনে আনজনক সহায় কৰিবলৈ শিকক ভিডিঅ'বোৰ শ্বেয়াৰ কৰক পিডিএফবোৰ শ্বেয়াৰ কৰক তেওঁলোকে যদি কিবা কোৱেশ্যন হয় মোৰ ভিডিঅ' বুলিয়ে নহয় বেলেগ ভিডিঅ' ইউটিউব চেনেলৰ ভিডিঅ' আপুনি চাব পাৰে ভাল যদি পাইছে বেলেগ ছাৰৰ ভিডিঅ' তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে পিডিএফবোৰ শ্বেয়াৰ কৰিব এটা লগত আনটো কথা ডিছকাশ্যন কৰিলে আপোনালোকে টপিকবোৰ ভালকৈ ক্লিয়াৰ হ'ব মনত থাকিব কেনেকৈ পঢ়িব লাগে অলৰেডি মই কৈছোঁই এতিয়া যদি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু যদি আপোনালোকে আমাৰ ফেচবুক পেজটো বহুতে সুধি থাকে যে নতুনকৈ দাদা আপুনি ফেচবুক পেজ এটা খুলিছে ফেচবুক পেজটোৰ নাম কি তেনেহ'লে কৈ দিছোঁ আপোনালোকে আমাৰ ফেচবুক পেজ এটা পাব ফলোৱাৰ বেছি নাই গৈ কেনে ফ'ল' কৰি দিয়ক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ইউটিউব চেনেলটো যেনেকৈ মৰম দিছে ফেচবুক পেজটোতো তেনেকৈ মৰম দিয়ক বিশ্বাসী বন্ধু অফিচিয়েল বুলি আছে আৰু আমাৰ টেলিগ্ৰাম চেনেলত যিসকলে পিডিএফবোৰ বিচাৰি নাপায় আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম তথাপিও কৈ দিছোঁ বিশ্বাসী বন্ধু বুলি আছে টেলিগ্ৰাম চেনেলৰ লিংক আৰু আমাৰ ইউটিউব চেনেলটো আছে যিসকলে আমাৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰি দিব কমেণ্ট কৰিব আৰু বিশ্বাসী বন্ধু চেনেল ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় আই অসম